প্ৰত্যেক শস্যৰ উন্নত আৰু মানদণ্ডৰ উৎপাদনৰ প্ৰকৃত ৰহস্য হৈছে মাটিৰ স্বাস্থ্য। সেইবাবে আদিত্য এগ্ৰো সায়েন্সে পাউডাৰৰ ৰূপত তৈয়াৰ কৰি উলিয়াইছে এক বিশুদ্ধ জৈৱিক সাৰ ভূৰক্ষক, য'ত আমাৰ মাটিৰ স্বাস্থ্য উন্নত কৰিবলৈ কুঁহিয়াৰ প্ৰেছ বোকা, সৰিয়হ তেল খালি আৰু বাৰ্মি কম্পোষ্টৰ দৰে জৈৱিক উৎপাদন থাকে। ভূৰক্ষকক মাটিত মিহলোৱাৰ লগে লগে মাটিত উপকাৰী অণুজীৱৰ সংখ্যা বৃদ্ধি হয়, মাটিৰ গাঁথনি উন্নত হয়, মাটিৰ পানী ধাৰণ ক্ষমতা বৃদ্ধি হয়, মাটিত পিএইচৰ ভাৰসাম্য ৰক্ষা কৰি মাটিত হিউমাছৰ পৰিমাণো বৃদ্ধি কৰে। ইয়াৰ ফলস্বৰূপে আমি মানদণ্ডযুক্ত আৰু প্ৰচুৰ উৎপাদন পাওঁ। সকলো শস্যৰ বাবে ভূৰক্ষক প্ৰতি বিঘাত মাত্ৰ 40ৰ পৰা 60 কিলোগ্ৰাম নাইবা প্ৰতি একৰ মাটিত 90ৰ পৰা 120 কিলোগ্ৰাম ব্যৱহাৰ কৰিব। আহক ভূৰক্ষকৰ সৈতে মাটিৰ স্বাস্থ্য উন্নত কৰোঁ আৰু ভৱিষ্যত গঢ়ি তোলোঁ।